নমস্কাৰ গাইজ, আজি অলপ পথাৰলৈ ওলাই আহিলোঁ। পথাৰ মানে ৰোৱাৰ পৰা অহাই নাই হ'লে পথাৰখনলৈ চাবলৈ কেনেকুৱা হৈছে কেনেকুৱা নাই হোৱা। প্ৰায় পানী আছে বাৰু, থাকিব লাগে মানে বৰষুণ দিলে আজি যোৱা নিশা, সেইকাৰণে বোলো পথাৰৰ পৰা আহোঁগৈ বুলি আহিলোঁ। এতিয়া মানে আপোনালোকক দেখাম আৰু প্ৰায় ৰাইজে ৰুই আছে বাৰু, আমাৰ ৰুই হৈ গ'ল। অলপ আমাৰো গাঁৱৰ খেতি বাতিবোৰ অলপ দেখুৱাওঁ বুলি ভাবিয়ে ওলাই আহিলোঁ। ব'লক অলপ দেখাই দিওঁ আপোনালোকক খেতি পথাৰখন। আমাৰ খেতি পথাৰখন চাওক, সেয়া আমি ৰুলোঁ আৰু ৰাইজে ৰুই আছে। অলপ বহুত দিন মানে হোৱা নাই ৰোৱা, প্ৰায় 5-6 দিনমান হৈ গ'ল ৰোৱা। এতিয়া মানে ভাবিলোঁ পথাৰৰ পৰাই আহোঁগৈ বুলি, সেইকাৰণে পথাৰলৈ আহিলোঁ। আজি অলপ চাবলৈও মন যায় নহয় পথাৰখন, ৰুই থৈ যোৱাৰ পিছত অহাই নাই। এতিয়া চাওকচোন অলপ ক'লা ক'লা পৰিছেগৈ আৰু মানে কালাৰটো আহি গ'ল আৰু ধানৰ সেউজীয়া কালাৰটো। আৰু ৰাইজে ৰুই আছে এইফালে।